আজি আমি টিপাম আহিছোঁ। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, তথাপিও অহা হোৱা নাছিলে। আজি আহি টিপাম উপস্থিত হৈছোঁ আৰু ওপৰলৈ যাম এতিয়া। বহুতখিনি ওপৰলৈ উঠিব লাগে আৰু ঠাইখিনি বহুত ধুনীয়া হয়। যিহেতু ৰাস্তা পদূলি অলপ বেয়া আছে, তথাপিও ঠাইখিনি ধুনীয়া হয়, পৰিৱেশটো ধুনীয়া। আৰু এতিয়া ওপৰলৈ যাম। ওপৰত থান এখন আছে, কি থান আছিলে, দেওশাল থান আছে ওপৰত। আমি ওপৰলৈ উঠি যাম, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকক দেখাওঁ ঠাইখিনি আৰু আমিও চাই আহোঁ। যিহেতু আজি প্ৰথম আহিছোঁ আৰু ওপৰলৈ যাম এতিয়া, ঠাইখিনি আমিও চাম, আপোনালোকক দেখাম ব'লক, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ওপৰলৈ আহি আছোঁ, যিহেতু বহুতখিনি ওপৰলৈ আহিব লাগে। খোজকাঢ়ি খোজকাঢ়ি অলপ ভাগৰুৱা অনুভৱ হৈছে, তথাপিও পৰিৱেশখিনি বহুত ধুনীয়া হয়। এটা শান্ত পৰিৱেশ, যিহেতু বহুত ধুনীয়া দেখে। চাওক, চাইছোঁ আৰু অলপ আছে। পৰিৱেশ এয়া বুঢ়ীদিহিং নদীখন টিপামৰ নিচেই কাষতে আছে বুলিব পাৰি। অকণমান কাষতে বুঢ়ীদিহিং নদীখন আছে আৰু এই টিপাম টিলাৰ ওপৰৰ পৰা সম্পূৰ্ণকৈ দেখা যায় বুঢ়ীদিহিং নদীখন। আৰু চাৰিওফালে চাহ গছ আৰু চাহ গছ, নান্দনিক পৰিৱেশ। এটা সুন্দৰ অভিজ্ঞতা আহি আমি আহি টিপাম টিলাৰ একেবাৰে ওপৰত পাইছোঁহি এতিয়া। যিহেতু পাহাৰ বগোৱাৰ অভিজ্ঞতা একেবাৰে সীমিত, গতিকে অলপ ভাগৰুৱা লাগিছে। ইমান বেছিও ওখ নহয় যিহেতু, তথাপিও অলপ ভাগৰুৱা লাগিছে। পাহাৰ বগোৱাৰ অভিজ্ঞতা নাই। আৰু এয়া মোৰ পাছফালে দেখিছে, এয়া দেওশাল থান। টিপামৰ ইতিহাস হয়তো চবেই জানেই। যেতিয়া চাউলুং চুকাফা অসমলৈ প্ৰথম আহিছিল ৰাজ্য স্থাপন কৰাৰ উদ্দেশ্যে, তেওঁ ইয়াতেই প্ৰথম ৰাজধানী স্থাপন কৰি বগা ঘোঁৰা বলি দি ইয়াতেই তেওঁ বৰ অসম গঢ়াৰ প্ৰথম প্ৰয়াস কৰিছিল। আৰু চৰাইদেউক যিহেতু অসমৰ প্ৰথম আহোম ৰাজধানী বুলি জনা যায়, তথাপিও এয়া টিপামতেই তেওঁ প্ৰথম ৰাজধানী পাতিছিল। আৰু টিপামক আহোম ৰাজ্যৰ প্ৰথমখন ৰাজধানী আৰু অস্থায়ী ৰাজধানী হিচাপে জনা যায়। আৰু এয়া দেওশাল থান। পৰিৱেশটো অতি সুন্দৰ, বহুত ভাল লাগিছে আহি। অভিজ্ঞতা হয়তো আপোনালোকে ভিডিঅ'টো দেখিছেই, কিমান ধুনীয়া ঠাই। আপোনালোকক আহক, উপভোগ কৰক ইয়াৰ নান্দনিক পৰিৱেশ। এতিয়া পাপুদাৰ ৰখি আছে, ভাগৰুৱা একদম পুৰা ভাগৰ।
ডাৱৰীয়া, যিহেতু ইমান ৰ'দ নাই, অলপ সেমেকা কৰি আছে, গতিকে ফুটেজটো ইমান ক্লিয়াৰলি অহা নাই চাগে, তথাপিও চাওক। you